ঠাণ্ডাৰ দিন আহি আছে সকলোৰে চিন্তা হৈছে স্কিনখন এতিয়া কেনেকৈ টেক কেয়াৰ কৰিব বহুত কেইটা মেইল মই পাই আছো সেইকাৰণে আজি স্কিনৰ ওপৰত টপিক লোৱা হৈছে স্কিন যদি চকচকীয়া গ্লোয়িং আৰু হেলদি ৰাখিব খোজে কেইটামান কথাত বিশেষ ধ্যান দিব লাগিব স্কিন কেয়াৰ কৰিবৰ কাৰণে আপুনি বহুত সময় দিব নালাগে কোনো কষ্টলি কসমেটিক্সৰ আপোনাক দৰকাৰ নপৰে সেই বুলি এটলিষ্ট মই ভাবো মই নিজে সদায় নেচাৰেল বস্তু ইউজ কৰো আৰু বিলিভ কৰো সকলোতকৈ ইম্পৰ্টেন্ট কথা আপোনাৰ মন যদি বেয়া হয় মনটো যদি নেগেটিভ হয় আপোনাৰ স্কিনত ৰিফ্লেক্ট কৰে সেকেন্ড ইম্পৰ্টেন্ট আপোনাৰ স্বাস্থ্য আপোনাৰ যদি হেলথ বেয়া হয় তাৰ ৰিফ্লেক্ট আপোনাৰ স্কিনত পৰে সেই কাৰণে সদায় মই এটা কথা কওঁ স্কিন পিছত আহিব সদায় হেলথ কেয়াৰ ইম্পৰ্টেন্ট দিয়াটো দৰকাৰ আপোনাৰ হেলথ ঠিকে থাকিলে স্কিনত অকনমান ইম্পৰ্টেন্ট দিলে আপোনাৰ স্কিন জিলিকি উঠিব আপুনি কি খোৱা বোৱা কৰিছে তাৰ ৰিফ্লেক্ট আপোনাৰ সিধা স্কিনত যায় সিধা মুখখনত পৰে সিম্পল কেইটামান বস্তু আমি ডেইলি আহাৰত এড কৰিব লাগে এইবোৰ ইজিলি এভেইলেবল হোৱাৰ লগতে আপোনাৰ পকেট ফ্ৰেন্ডলিও হয় সো সেই কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে কোনো বহুত টাইম খৰচ কৰিব নালাগে সহজতে আপোনাৰ স্কিন আপুনি হেলদি ৰাখিব পাৰিব যদি আপোনাৰ হেলথ কিবা কাৰণে বেয়া আছে আমাৰ চেনেলত ভিডিও ভৰি আছে আপোনাৰ যদি কিবা প্ৰবলেম আছে আপুনি চাৰ্চ কৰি চাব পাৰে আমাৰ চেনেলত আপোনাৰ প্ৰবলেমৰ সলিউশন পাই যাব বুলি মই আশা কৰো